হেল্ল' গাইজ, মই এতিয়া লিটল ব্ৰাইড এটা কৰিবলৈ যাব ওলাইছোঁ। ৰেডি হৈ গ'লোঁ, এতিয়া যাম আৰু আগলৈ চাই থাকক কেনেকৈ আজি মই মেকআপ কৰোঁ। এতিয়া মই বিয়া ঘৰলৈ আহি পালোঁহি। বিয়া ঘৰলৈ আহি পাই দেখিছোঁ নিয়ম কেইটামান কৰি আছে, সেইটো কাৰণে বহি চায়ে লৈছোঁ আৰু এয়া বিফৰ লুক। এতিয়া মই মেকআপটো জল্দা ষ্টাৰ্ট কৰিছোঁ আৰু কাৰণ বহুত দেৰি হৈ গ'ল নিয়মটো কৰোঁতে এতিয়া কৰি হৈছেগৈ আৰু সেয়া ফাইনেল লুকটো কেনেকুৱা লাগিছে জনাবচোন গাইজ। অকণমান আণ্ডাৰ লাগিছে। এয়া মেকআপ কৰি গৈ মেলি আকৌ মই গধূলি টাইমত আকৌ বিয়া খাবলৈ আহিলোঁ। বিয়া খাবলৈ আহি মই কইনাজনীৰ লগত ফটো দুটামান উঠিয়ে ল'লোঁ আৰু এইখিনি আপোনাক শ্বেয়াৰ কৰি দিছোঁ। আজিলৈ ইমানেই গাইজ, বাই। নতুন এটা ভিডিঅ'লৈ